সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ডিমৌলৈ ফুৰিবলৈ আহিলোঁ। আচলতে ফুৰিবলৈ আহি পালোহি আৰু তাৰপিছতহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, একেবাৰে আলহী ঘৰৰ পৰা। ভিডিঅ'টো চাই গ'লে গম পাব আমি কিয় আহিছোঁ, কেলৈ আহিছোঁ আৰু লগত কোন কোন আহিছে। পিছফালে বাৰান্দাত মানুহ দেখি গম পালে যে মানুহজন আৰু ছোৱালীজনীটো আহিছে, আৰু কাৰ ঘৰলৈ আহিছোঁ সেইটোও ক'ম বাৰু। মানে আমাৰ গুৰু দেউতাৰ ঘৰলৈ আহিছোঁ বুলি ক'ব লাগিব, ভকত এজনৰ ঘৰলৈ। তেওঁৰ গাটো বৰ বিশেষ ভাল নহয়, আৰু বছৰৰ প্ৰথম বুলি আমি সেৱা এভাগো জনাওঁ বুলি ভাবিলোঁ। তাৰপিছতে আহোঁতে ডিমৌতে মিঠাই লৈ ল'লোঁ কিবা এটা। এয়া হৈছে গুৰু দেউতা আৰু আমি লগত অহা মানুহবিলাক। আৰু এয়া মানুহবোৰক মুখখন হয়তো চিনাকি চিনাকি লাগিছে আপোনালোকক। আমি সকলোৱে চাহ খাই ল'লোঁ। এয়া আমি সেৱা কৰিবলৈ বুলি সাজু হৈছোঁ। মানুহজনে চুৰিয়া লৈ আহিছিলে, পিন্ধি লৈছে ইয়াতে। অসমীয়া নৱবৰ্ষৰ প্ৰথম হিচাপে আমি ডাঙৰৰ আশীৰ্বাদ লোৱাটো বছৰটোৰ বাবে ভাল হোৱা বুলি ভাবোঁ। সকলোৱে আচলতে এইভাগে আশীৰ্বাদ লৈ বছৰটো আৰম্ভণি কৰিব লাগে। তাৰপিছতে আমি খোৱালৈ আহিলোঁ, মানে কিবা এটা আৰু পাতলীয়াকৈ কিবা এটা খাই যাবলৈ ক'লে, জোৰ কৰিলে। ভাত খোৱা মানুহৰ কাৰণে ভাত বনাইছে, আমি ৰুটি খাই আহিম বুলি ক'লোঁ আৰু। তাৰপিছতে ৰিকি আমি গুচি আহিলোঁ অকণমান আগবাঢ়ি। ৰিকি ঘৰত মোৱা হৈ গৈছেগৈ। কিনকিনীয়া বৰষুণৰ মাজতে আমি আহি ঘৰ পালোহি। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আৰু ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।